আপুনি বাৰু শুকান কাহত ভুগি আছে নেকি? মই যেতিয়া সৰু আছিলোঁ তেতিয়া এই প্ৰব্লেমত মই যথেষ্টখিনি ভুগিছিলোঁ। কিমান ডক্তৰক দেখাইছিলোঁ কিন্তু ক'তো ভাল পোৱা নাছিলোঁ। আৰু মই কি কৰি ভাল পাইছোঁ সেই টিপছটো মই প্ৰথমতে শ্বেয়াৰ কৰিম। নীলগিৰিৰ তেল, হয়, নীলগিৰিৰ তেল ব্যৱহাৰ কৰি মই মোৰ শুকান কাহ যিটো ক্ৰনিক আছিল বহুত তাৰ পৰা সকাহ পাইছিলোঁ। নীলগিৰিৰ তেল আৰু নাৰিকলৰ তেল মিক্স কৰি ল'ব আৰু বুকুখন মালিচ কৰিব। লগতে গৰম পানীত কেইটোপালমান নীলগিৰিৰ তেল এড কৰি ল'ব আৰু ইয়াৰ ভাপ লওক। আহঁত গছৰ ঠাৰি পিহি লওক আৰু ইয়াত এচামুচ মৌ এড কৰক আৰু ইয়াক ডেইলি সেৱন কৰক। শুকান কাহৰ বাবে মৌ অতি উপকাৰী। আপুনি হাৰ্বেল টি নাইবা নেমু পানীত মৌ এড কৰি খাব পাৰে। নিমখ পানীৰেও কুলকুলি কৰিলে শুকান কাহৰ পৰা যথেষ্ট সকাহ পোৱা যায়। আৰু আদা খালেও শুকান কাহৰ পৰা যথেষ্টখিনি সকাহ পোৱা যায়। আশা কৰোঁ ইনফৰমেশ্যনখিনি ভাল লাগিল। ধন্যবাদ।